হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজত মই ৰাজ, আৰু আজি ব্লগটো ধামাকা হ'বলৈ যাই আছে কাৰণ মই যাই আছোঁ কলাইগাঁৱত। ৰূপালী জয়ন্তী হৈ আছে, তাত আহিব দীপলিনা বা আৰু দিক্ষুদাও আহিব। আপোনালোকক দেখুৱাই আছোঁ ব্লগটো, আপোনালোকে এণ্ডলৈকে চাই থাকক আৰু মোৰ লগত বলক আপোনালোকক। ঠিক আছে, কোনটো নাম বাৰু? নাই, আজি আমাৰ মিউজিচিয়ানছখিনি নাই নহয়, গুণগুণটো ট্ৰেকত গাবলৈ অসুবিধা হ'ব। বেলেগ কিবা, বেলেগ চুইডিয়ানা দুকে গাওঁ, চুইডিয়ানা গাওঁ। এওঁলোকক কম যিসকলে মোৰ গীত শুনা নাই, মানে মই 3 বছৰ হৈছে মোৰ ইণ্ডাষ্ট্ৰিটোত। এটি গীত আছে চুইডিয়ানা বুলি, সেই গীতটো বেছিকৈ চিনি পাবলৈ আৰম্ভ কৰিছিল, গতিকে সেই গীত মোৰ খুব বিশেষ। কলাসূৰ্য গগৈ ডাঙৰীয়া দেখি ঠিক আছে, চুইডিয়ানা গাইছোঁ দেই আপোনালোকৰ বাবে।
আজি অনুষ্ঠানৰ বক্তব্যৰ ভূমিকা সকলোৰে মংগল কামনা কৰিব। বাকী কথাখিনি মনত ৰাখিলে হ'ল আমি আকৌ লগ পাম। ধন্যবাদ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব, আৰু যদি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানে, বাই বাই।